নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। হয় বন্ধুসকল, আপোনালোকে আজি থাম্বনেইলটো চাই গম পাইছে হয়তো মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। হয় বন্ধুসকল, মই NRCত আপোনালোকৰ যদি নাম থকা নাই, নাম যদি অহা নাই, তেনেহ'লে এতিয়া কোনো চিন্তাৰ বিষয় নহয়, কিয়নো এই ভিডিঅ'টোত মই সম্পূৰ্ণৰূপে জনাই আছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, চেনেলটো নতুনকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে বলক, কিয়নো NRCত নাম নাথাকিলেও আপোনালোকৰ অসুবিধা নাই, চাই লওঁ এই ভিডিঅ'টো। নিৰ্বাচন কেতিয়া? NRCত নাম নাথাকিলে কৰিব পাৰিবনে ভোটদান? মুখ্য নিৰ্বাচনী আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। NRCত নাম নাথাকিলে আপুনি কৰিব পাৰিবনে নোৱাৰিব ভোটদান, সেই লৈ বহুতখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে। গতিকে মই আজি আপোনালোকক গোটেইখিনি এই ভিডিঅ'টো দেখাম, গতিকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকক। হয় বন্ধুসকল, NRCত নাম নাথাকিলেও আপোনালোকে এতিয়া কোনো চিন্তা নাই, কোনো টেনশ্যন নাই। NRCত নাম নাথাকিলে ইয়াতে চাওক, NRCত নাম নাথাকিলেও ভোটৰ তালিকাত নাম থাকিলেই ভোট দিব পাৰিব আপুনি। হয় বন্ধুসকল, NRCত যদি আপোনাৰ নাম নাই কিন্তু আপোনাৰ ভোটৰ লিষ্টত যদি নাম আছে, তেনেহ'লে এই যি বিধানসভা ইলেকশ্যনত আপোনালোকে ভোটদান কৰিব পাৰিব। আপোনালোকৰ কোনো টেনশ্যন নাই, আপোনালোকে নিশ্চিত থাকক। আৰু ইয়াতে বহুত ধৰণৰ সুবিধা গ্ৰহণ কৰিছে এইবাৰ নিৰ্বাচন আয়োগে, বহুত ধৰণৰ কঠোৰ ব্যৱস্থা কৰিছে। ইয়াতে কি কি কৰিছে চাই লওক। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থাকিব ভোট কেন্দ্ৰত, ঠিক আছে। আৰু অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ। হয় বন্ধুসকল, এইবাৰ যি মনোনয়ন পত্ৰ দিব, সেইসকলে প্ৰাৰ্থীবিলাকে আপোনালোকে অনলাইনৰ দ্বাৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা কৈছে, প্ৰাৰ্থীসহ 5জনহে ঘৰে ঘৰে যাব পাৰিব প্ৰচাৰত। আগতে বহুত কেইজন গৈছিলে, প্ৰাৰ্থীসহ মাত্ৰ 5জন মানুহ লৈ ঘৰে ঘৰে কি কৰিব, প্ৰচাৰত যাব পাৰিব। আৰু ইয়াতে কৰিছে, নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰাৰ ক্ষেত্ৰত কঠোৰ হ'ব আয়োগ, ঠিক আছে। এই ক্ষেত্ৰত বহুত কঠোৰ হৈছে বুলি তেখেতলোকে কৈছে। নিৰ্বাচনী দিন নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য। পৰীক্ষাৰ সূচীসমূহ পৰীক্ষা কৰিহে দিন বাৰ ঠিক কৰা হ'ব। ক'ভিড প্ৰট'কলৰ মাজেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন। গ্ৰামাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। আৰু এতিয়া কৈছে, 1000 ভোটৰ থকা ভোটকেন্দ্ৰৰ ওচৰত স্থাপন কৰা হ'ব নতুন ভোটকেন্দ্ৰ। হয় বন্ধুসকল, যি 1000 ভোটাৰ আছে, তেখেতলোকৰ আৰু নতুনকৈ কি কৰিব, ভোটকেন্দ্ৰ স্থাপন কৰিব। এতিয়া কৈছে, EVMৰ জৰিয়তে অনুষ্ঠিত হ'ব এইবাৰ নিৰ্বাচন, ঠিক আছে। EVMৰ জৰিয়তে আপোনালোকে, আগতে বেলট পেপাৰ আছিলে, কিন্তু এইবাৰ EVMৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, ভোট দিব পাৰিব, ঠিক আছে। নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব পৰীক্ষক। নিৰ্বাচনৰ বাবে বিশেষ পৰ্যবেক্ষকো নিয়োগ কৰা হ'ব এইবাৰ মানে কি আপোনাৰ বিধানসভা ইলেকশ্যনত। ছ'চিয়েল মিডিয়াৰ ওপৰতো ৰখা হ'ব কঠোৰ নিৰীক্ষণ। হয় বন্ধুসকল, এইখিনি আজি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ আপোনালোকে NRCত যদি আপোনালোকৰ নাম নাছিলে, এইবাৰ আৰু টেনশ্যন নাই। গতিকে আপোনালোকে ধুনীয়াকৈ ভোট দিব পাৰিব, নিশ্চিন্ত থাকক। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব, চেনেলটো নতুনকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু যদি ভাল পাইছে, আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক, আৰু নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছে। তেতিয়াহ'লে বাই বাই।